Hello friends, welcome to my YouTube channel Educational Krish. আজি আমি আলোচনা কৰিম যে আপোনালোকে অগ্নিবীৰ আৰ্মি ফিজিক্যাল দিবলৈ গ'লে আপোনালোকে কি কি ডকুমেন্ট লৈ যাব লাগিব। তো আপোনালোকে এই ভিডিওটো চাবলৈ আহিছে তাৰ মানে আপোনালোকে অগ্নিবীৰৰ ৰিটেন পাস কৰিছে। আপোনালোকে জানেই যে বছৰত এটাহে ভৰ্তি প্ৰক্ৰিয়া আহে আৰু সেই এটা ভৰ্তি প্ৰক্ৰিয়াটো আপোনালোকে যদি মিছ কৰি দিয়ে আপোনালোকৰ কিমান এটা ডাঙৰ মিষ্টেক হৈ যায়। তো চাওক আপোনালোকে যাতে আপোনালোকৰ ভৰ্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ ভুল ভ্ৰান্তি নহয় আৰু আপোনালোকে চাব আৰ্মিৰ যিকোনো প্ৰক্ৰিয়াই বহুতো কি হয় টাফ হয় বাকী পেৰামেডিকেলৰ তুলনাত আৰ্মিত বহুত টাফ হয়। সেইকাৰণে কি হয় আপোনাৰ আৰ্মিত বহুত ধৰণৰ ডকুমেণ্ট লাগে যিবোৰ ডকুমেণ্ট আপোনালোকে নাজানিলে আপোনালোকৰ এনেকুৱা কিছুমান ভুল হৈ যায় যাৰ কাৰণে আপোনালোকে ৰানিং কৰিব নোৱাৰিব। কিছুমান আছে কিছুমান এয়াৰ বহুত টাফ আছে আৰু কিছুমান এয়াৰ কি কৰে সময় দিয়ে সেইটো ডকুমেণ্ট পিছত বনাই লৈ গ'লেও হয়। তো আপোনালোকে জানি লওক যে আপোনালোকে ভৰ্তি ৰানিং কৰিব যেতিয়া যাব তেতিয়া আপোনালোকৰ কি ডকুমেণ্টৰ আপোনালোকৰ প্ৰয়োজন হ'ব। তো প্ৰথম ডকুমেণ্ট মই কৈ দি আছোঁ আপোনালোকে ফাৰ্ষ্ট আপোনালোকে কি কৰিব আপোনালোকৰ যিখন ফিজিকেলৰ কাৰণে যিখন এডমিট কাৰ্ড আহিব আপোনালোক সেইখন 3 কপি কৰি লৈ যাব 3 কপি ঠিক আছে। আপোনালোকে সেই এডমিট কাৰ্ডখন 3 কপি লৈ যাব। আপোনালোকৰ মাৰ্কশ্বিট লৈ যাব 10th 12th যি আছে মাৰ্কশ্বিট লৈ যাব, আধাৰ কাৰ্ড লৈ যাব, তাৰপিছত আপোনালোকে পান কাৰ্ড লৈ যাব, তাৰপিছত পাছপোৰ্ট সাইজ ফটো লৈ যাব 20 কপি লৈ যাব, হোৱাইট বেকগ্ৰাউণ্ডত লৈ যাব একদম চিম্পলচিটিভাৱে মেইনটেইন কৰি লৈ যাব। তাৰপিছত ডমিচাইল চাৰ্টিফিকেট লৈ যাব, কাষ্ট চাৰ্টিফিকেট লৈ যাব, আনমেৰিড চাৰ্টিফিকেট লৈ যাব, অবিবাহিত চাৰ্টিফিকেট আপোনালোকে অবিবাহিত হ'ব লাগিব, তাৰপিছত কেৰেক্টাৰ চাৰ্টিফিকেট, তাৰপিছত পুলিচ ভেৰিফিকেশ্যন, ৰিলেশ্যন চাৰ্টিফিকেট কাৰোবাৰ যদি ঘৰৰ দেউতা বা ভাইয়েক চাকৰি কৰে আৰ্মিত তো তেখেতে ৰিলেশ্যন চাৰ্টিফিকেটটো লৈ যাব। তাৰপিছত NCC চাৰ্টিফিকেট লৈ যাব। আপোনালোকে NCC থাকিব পাৰে ABC NCC থাকিলে আপোনালোকে নাম্বাৰ পাব তাত। তাৰপিছত আপোনালোকে স্পৰ্টছ চাৰ্টিফিকেট থাকিলে লৈ যাব। তাৰপিছত আপোনালোকে এফিডেভিট লৈ যাব, দুটা এফিডেভিট বনাব লাগিব আপোনালোকে কোৰ্টত যাই ক'ব যে আমি আৰ্মিৰ ফিজিকেল দিব যাম আমাৰ এফিডেভিট লাগে আপোনালোকক বনাই দিব। তাৰপিছত ন' ক্লেইম চাৰ্টিফিকেট লাগিব তাৰমানে কি আপোনালোকৰ মানে যদি আপুনি ভৰ্তি প্ৰক্ৰিয়াত যদি আপোনাৰ কিবা হয় ৰানিং কৰি থকা সময়ত তো আপোনাৰ সেই তাৰে ভৰ্তি প্ৰক্ৰিয়াৰ যিবোৰ থাকিব ষ্টাফ থাকিব সেই ষ্টাফে কোনো ধৰণৰ দায়বদ্ধ নহয়, আপোনাৰ ঘৰৰ মানুহে দায়বদ্ধ হ'ব। সেইটোৰ হৈছে ন' ক্লেইম চাৰ্টিফিকেট ঠিক আছে। এইখিনি ডকুমেণ্ট আপোনালোকৰ দৰকাৰ হ'ব। এই ডকুমেণ্টখিনি আপোনালোকে গোটাই লওক, এতিয়াও সময় আছে। ৰানিং আপোনালোকৰ জুলাইৰ ভিতৰত নহ'লে আগষ্টত হ'বই, নিশ্চয় হ'ব আগষ্টত। এইখিনি ডকুমেণ্ট মই আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ। এইখিনি ডকুমেণ্ট আপোনালোকে লৈ যাব, নিশ্চয় লৈ যাব। এইখিনি ডকুমেণ্ট আপোনালোকে লৈ নগ'লে বহুত প্ৰব্লেম হ'ব ঠিক আছে। তো আজিৰ ভিডিঅ' ইমানেই আছিল, ধন্যবাদ।